বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰতো খবৰ ভালে আৰু এতিয়া গধূলি ক'ৰবালৈ ওলাই যাম বুলি ভাবিছোঁ অকণমান ক'ত যাম চাই থাকক আৰু লাইটটো দি দিছোঁ অকণমান ওলাই যাওঁ আৰু আপোনালোকেও ব'লক লগত ক'ত যাম কৈ আছোঁ তো ৰ'ব মই ৰেডি হৈ আহোঁ ৰেডি বেলেগনো কি ৰেডি হ'ব আৰু যিহেতু কৰোণাৰ টাইম মাস্ক আৰু চশমাটো পিন্ধিবই লাগিব চশমাজনটো লাগিবই লগত মাস্কখন থাকিবই সেইকাৰণে অকণমান লিপ বাম লগাইছোঁ আৰু চুলিকেইডাল বান্ধি লৈছোঁ তো ৰেডি হৈ গ'ল এনেকৈ তো ব'লক এতিয়া যাওঁ ব'লক যাওঁ ব'লা এতিয়া যাওঁ অলপ খোজকাঢ়োঁ আৰু ক'ত যাম বুলি কৈছিলোঁ আপোনালোকক কোৱাই নাই ন একচুৱেলি আমি যাম ফাৰ্মাচীত এইকাৰণে যাম মানে কেইদিনমানৰ পৰা মোৰ যিমান উইক ফিল হৈ থকা হৈছে বহুত মানে দুৰ্বল লাগি থাকে তো ফাৰ্মাচীত যাওঁ যদি কিবা অলপ শক্তি অহা কিবা দিয়ে চাওঁ ফাৰ্মাচীৰ পৰা আহোঁ ব'লকচোন যাওঁ এইটো মা হাই কৈ দিয়া অঁ হাই কৈ দিয়া বাই বাই নহয় হাই 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 গম পাইছেনে আমি আহি থাকোঁতে মনত পৰিলে যে আমাৰ এই কি বুলি কয় এখন ডক্টৰে যে দিয়ে ছাবস্ক্ৰিপশ্যন নে ডেছক্ৰিপশ্যন নে কি আছিলে নামটো মই নামটো পাহৰি ডেছক্ৰিপশ্যনখন মই আনিব পাহৰিলোঁ আকৌ এতিয়া ঘৰ যাই আছোঁ তো ভাইটিক কৈছোঁ অকণমান আগুৱাই আহিবলৈ সি হালেকৈ ভাবিছোঁ মা আৰু মই দুটামান ফটো উঠি লওঁ তো ফটো উঠি লওঁ আমি দুটাই অকণমান উঠছানে ফটো মায়ে মাস্ক চাস্ক গুচাই লিছে একেবাৰে ফটো উঠিবই মানে আমি দুটামান ফটো উঠি লওঁ আপোনালোকক দেখাই আছোঁ কেনে আহিছে ক'বচোন আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এই ফাৰ্মাচীৰ পৰা ফাৰ্মাচীলৈকে যাত্ৰা আৰম্ভ হৈ গ'ল যাওঁ আকৌ এতিয়া বেলেগতনো ক'ত যাব কৰ্ণাটক ফাৰ্মাচী ডক্টৰ এয়াই আৰু হস্পিটেল উপায় নাই বুজিছেনে যাওঁতে কিমানটা মানুহ সুধিলে দেখিছেনে ক'ত যাওঁ চবকে কৈ যাব লাগি যায় ক'ত গৈ আছোঁ বুলি তাত তাৰে এটা কাম হৈ গ'ল এই ব'লা খাবৰ কাৰণে গধূলি খাব পাৰিম বেকাৰী বাপৰে মোৰ ভৰিটো চাওক কি লম্বা হৈ গৈছে ভৰিটো চাওক কি লম্বা মই যদি সঁচাকৈ ইমান লম্বা হ'লোঁ হয় মা ভৰিটো চাকি লম্বা গুচি গ'ল যা কিটো ঘটনা চাওকচোন আগতে যেতিয়া নাৰেংগীলৈ আহিছিলোঁ চব দোকান পোহৰ খোলা মানুহ দুনুহ একেবাৰে ভৰ্তি এতিয়া ফাৰ্মাচীখনৰ বাহিৰে চব বন্ধ মানুহ চানুহ নাই কেনেকুৱা এটা দুখ লাগে ন এতিয়া যে খতম হ'ব এই কৰোণা ছিজন বাপৰে পালোঁ আগতে যেতিয়া নাৰেংগীলৈ আহিছিলোঁ ন ফুচকাটো মানে মেইন আছিল মানে এটা 300-400মান এটা এনেকুৱা ফুচকাৰ দোকান বহি থাকে এতিয়া আৰু কি ক'ম দেখিলে দুখে লাগি যায় মোৰ ফুচকা বেপাৰী এতিয়া দেখিয়ে নাই ক'তনো থাকিব আৰু কেনেকৈনো খাব ইমান ৰিক্সত হ'লেও মনটো যাই দিয়কচোন মিছা কথা ক'লে কিডাল হ'ব হয়নে নহয় কওকচোন কোনোবা আছে নেকি মোৰ নিচিনা ফুচকা ভাল পোৱা মইতো বহুত বেছি ভাল পাওঁ ফুচকা ফুচকাৰ দোকান নহয় এখন ক'ৰবাত চাহৰ ষ্টল এইখন হয়নে পায়ে গ'লোঁ আমি আৰু ফাৰ্মাচীত এইকেইটা দিছে মোক চেৰি কিবা এটা আইৰণৰ আৰু তাৰপিছত দিছে চাবোন প্লাছ আৰু ভিটামিনৰ কিবা কিবি কেপচুল দিছে খাব লাগিব এইকেইটা খাই কিনে শক্তি বান্ধিব লাগিব দেখাই গ'লোঁ
আৰু এতিয়া ভাবিছোঁ এবাৰ মাহঁতৰ ঘৰত সোমাওঁ এটি হয় মাহীৰ ল'ৰা তো তাৰ লগত অলপ লেকচাৰ মাৰিলোঁ সি কেমেৰা অন কৰাৰ লগে লগে এতিয়া পিছমুখ দিলে মুখখন নেদেখায় চাওক আমিতো টুইনিং কৰি আছোঁ অলপ হাই দি দিয়ে এবাৰ ঐ বাই দি দেখা আজি কি হৈছে বাৰু চবে বাই বাই দি আছে যে মাক হাই দিব দিওঁতেও বাই ইয়াক হাই দিব দিওঁতেও বাই ঠিক আছে বাৰু দিয়ক নাই দে মৰ্দ কো দৰ্দ নেই হোতা তো তো ব'লক আমি যাওঁ আৰু এতিয়া ঘৰলৈকে মাহীয়ে কিবা কিবি দিছে মোক দেখাই আছোঁ চাওক দেখাই মাহীয়ে দিছিলে পিঠা লাড্ডু এইটো মোৰ ফেভৰেট লাড্ডু গম পায়নে এটা মোৰটো খালোঁ এইটো ভাইটিৰ কাৰণে দিছে মই খাওঁ খাওঁ লাগি আছে কিন্তু নাখাওঁ দিয়কচোন আৰু নাৰিকলৰ লাড্ডু এতিয়া ঘৰত যাওঁ ব'লক গ'লোঁ মই ঘৰ আৰু এতিয়া চাহ পানী খাওঁ অকণমান এয়া মায়ে মোক দিছে গাখীৰ মই দেখাই আছোঁ আপোনালোকক ইমান টিকুটমান গাখীৰ দিছে চাবচোন চাওকচোন ইমান টিকুটমান কাপত টিকুটমান গাখীৰ দিছে একচুৱেলি আজি গাখীৰ নিদিলে মানে তো সেইকাৰণে যিখিনি গাখীৰ আছিলে তাৰে কালিৰে গাখীৰখিনি এতিয়া এইখিনি অকণমান গাখীৰ দিছে এতিয়া আৰু এতিয়া মই তেতিয়া যে আনিছিলোঁ বোন দেখিছেনে ক্ৰীম থকা বোনেৰে গাখীৰ খাওঁ আৰু ভিডিঅ'টোতো এইখিনিতে খতম কৰি দিওঁ আৰুতো বেলেগ একো দেখুৱাবলগীয়াও নাই তো ভিডিঅ'টো এইখিনিতে খতম কৰি দিওঁ যদি ভাল লাগিলে ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কৰি দিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই